নগাঁও ডিষ্ট্ৰিক্টত নতুন IPS আহিছে এইবাৰ আমাৰে মাজত আনন্দ মিশ্ৰা নগাঁও ডিষ্ট্ৰিক্টত নতুন IPS আহিছে এইবাৰ আমাৰে মাজত আনন্দ মিশ্ৰা। Hey guys and welcome back to my YouTube channel মোৰ বিধান হাজৰিকা চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো বৰ্তমান নগাঁও জিলাৰ IPS অফিচাৰ আনন্দ মিশ্ৰ ছাৰৰ আত্মজীৱনী তেখেতৰ বায়োগ্ৰাফি তেখেতে জন্মগ্ৰহণ ক'ত কৰিছিল এণ্ড তেখেতৰ ডেট অফ বাৰ্থ এণ্ড ফেমিলি মেম্বাৰ আৰু তেখেতৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু কিছুমান তথ্য মই সংগ্ৰহ কৰি আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। যদি আজি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো দবাই দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে থেংক ইউ ছ' মাছ। আৰু মই আপোনালোকক কওঁ যে মই এজন নগাঁও বাসিন্দা আৰু মই নগাঁও বাসিন্দা হিচাপে মই বৰ্তমান IPS অফিচাৰ আনন্দ মিশ্ৰ ছাৰক পাই মই বহুত গৌৰৱান্বিত। আৰু যদি মোৰ আপোনালোকে মোৰ নগাঁও বাসিন্দাই মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ আপোনালোকে তলত কমেণ্ট কৰি জনাব আপোনালোকে কেনে পাইছে। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰোঁ। আনন্দ মিশ্ৰ ছাৰৰ ৰিয়েল নেম হ'ল আনন্দ মিশ্ৰা, তেখেতৰ নিক নেম হ'ল আনন্দ এণ্ড তেখেতৰ প্ৰফেশ্যন হ'ল এজন IPS অফিচাৰ বৰ্ণ 1 জুন 1989 কলকাতা ৱেষ্ট বেংগল। তেখেতৰ বৰ্তমান 2021 মতে বয়স 32 ইয়াৰ্ছ। স্কুল কলেজ কলকাতা ৱেষ্ট বেংগলতে সমাপ্ত কৰিছিল। তেখেতৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট। আই কালাৰ হ'ল তেখেতৰ ব্লেক এণ্ড হেয়াৰ কালাৰ ব্লেক। তেখেতৰ শ্বু চাইজ হ'ল 6 US, নেশ্যনেলিটি ইণ্ডিয়ান এণ্ড ৰিলিজিয়ন হিন্দু। আমি জানিব পৰা মতে তেখেতৰ পৰিয়ালত তেখেতৰ মা আৰু তেখেতৰ দেউতা আছে, লগতে তেখেতৰ এগৰাকী পত্নী আছে। তেখেতৰ পত্নীগৰাকীৰ নাম হ'ল আৰ্চনা তিৱাৰী। তেখেতৰ পৰা জানিব পৰা মতে তেখেতৰ পেশ্যন হ'ল বাইক ৰাইডিং। ক্লাছ 8ত পঢ়ি থাকোঁতেই তেখেতে ভাবিছিল যে এজন পুলিচ অফিচাৰ হ'ব। অৱশেষত তেওঁ সুদক্ষ আৰু নিষ্ঠাৱান এজন পুলিচ অফিচাৰ হিচাপে আমাৰ সকলোৰে সন্মুখত পৰিগণিত। হে গাইজ, আজি মোৰ ভিডিঅ'টোত আনন্দ মিশ্ৰ ছাৰৰ আত্মজীৱনীৰ কথা গম পাই আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল প্ৰেছ কৰি দিব। আগন্তুক আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনাৰ মোবাইলত যাতে আগতেই যায়। থেংক ইউ ছ' মাছ। এই নগাঁও ডিষ্ট্ৰিক্টত নতুন IPS আহিছে এইবাৰ আমাৰে মাজত।